স্কিল আছে তাত টেলেণ্টটো যিখিনি কোৱালিটি আছে তাৰপিছতে মই তাক খেলাইছিলোঁ। আৰু ছেকেণ্ড কথা হ'ল যেতিয়ালৈকে সি আণ্ডাৰ-19 ৱৰ্ল্ড কাপ খেলা নাছিলে তাৰ আগলৈকে কিন্তু এটা এজৰ গাইজ ৰিয়ান পৰাগৰ পিতৃয়ে কি ক'লে এবাৰ শুনো আহকচোন। আশাবাদী একচুৱেলি কি হয় এইটো বুলি ক'লে নহয়, এই শিক্ষা যেনেকৈ প্ৰশ্নটো আহিছে মোৰ তাতে যে এই নেক্সট চিলেকশ্যনৰ কাৰণে আশাবাদী নহয়। আশাবাদী যেতিয়া মই ৰিয়ানক যেতিয়া খেলাইছিলোঁ, যেতিয়া মই তাৰ পৰা সি যেতিয়া ক্ৰিকেট আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই মই আশাবাদী। কাৰণ এটা বস্তু কি হয়, মই তাক ক্ৰিকেটটো এনেই খেলোৱা নাছিলোঁ। কাৰণ মই যেতিয়া দেখিছোঁ যে তাৰ তাতে স্কিল আছে, তাৰ তাতে টেলেণ্টটো যিখিনি কোৱালিটি আছে তাৰপিছতে মই তাক খেলাইছিলোঁ। আৰু ছেকেণ্ড কথা হ'ল যেতিয়ালৈকে সি আণ্ডাৰ-19 ৱৰ্ল্ড কাপ খেলা নাছিলে তাৰ আগলৈকে কিন্তু এটা এজৰ পিছত মই বাৰে বাৰে সুধিছিলোঁ কি কৰিব, ক্ৰিকেট খেলিবানে বেলেগ ফালে যাব, ক্ৰিকেট খেলিবানে বেলেগ ফালে যাব। সি কৈছে ক্ৰিকেট খেলিব। সেই আণ্ডাৰ-19 ৱৰ্ল্ড কাপ খেলাৰ পিছতহে মই সেইটো কুৱেশ্যনটো মোৰ তাৰ পৰা যোৱা নাই। কিন্তু তাৰ আগতে মোৰ সদায় আছিলে যে কি কৰিবা, কাৰণ নিজৰ ইচ্ছাটো থাকিব লাগিব ন। তেতিয়া মই কৈছিলোঁ যে আণ্ডাৰ-19 যদি ক্ৰিকেট খেলিব আছে ছিনিয়ৰ ইণ্ডিয়াৰ কাৰণে খেলিব লাগিব। মোৰ নিচিনা আছাম ৰঞ্জী ট্ৰফি, দিলীপ ট্ৰফি, দেউদৰ ট্ৰফি খেলি লাভ নাই, বা সেইটো যদি সেইটো কাৰণে খেলিব বিচাৰে তেতিয়া ক্ৰিকেট খেলিব লাগে। সেইটো মই অলৰেডি আগতেই কোৱা আছে। আশাবাদী নোহোৱা কোনো কথাই নাই, কাৰণ মই যেতিয়া ক্ৰিকেট খেলাইছিলোঁ তেতিয়াৰ পৰাই মই আশাবাদী। যেনেকৈ পাৰ্ফৰ্ম কৰিলে ডিফাৰেঞ্চটো খুবেই ভাল লাগিছে আৰু আশা কৰোঁ যে আগলৈ সেনেকৈ সি কৰি যাব আৰু প্লাছ আদাৰক চেম্পিয়ন কৰাবৰ কাৰণে নিজৰ এটা কৰি যাব। তাৰ লগতে কালি যিখন খেল আচলতে এক প্ৰকাৰ খুব প্ৰেছাৰত থকা খেল, কম ৰানৰ খেল আৰু মুম্বাইৰ নিচিনা এটা আগশাৰী মানে সেই আৰু সেই পিটছত মানে যেনেকুৱা মুম্বাইৰ দুৰৱস্থা তাৰ মাজতে কিন্তু ৰিয়ান পৰাগে সেইটো গুড চাইন এটা। একচুৱেলি কি হয়, উইকেটখন খুব এটা সুবিধাজনক নাছিলে। যেনেকৈ মুম্বাইৰ ফাৰ্ষ্ট বেটিঙত আমি সকলোৱে দেখা পাইছোঁ, সেই ছেকেণ্ড বেটিঙতো যেনেকৈ বুমৰাই যেনেকৈ বল যেনেকৈ চুইং কৰাই আছে অফ দ্য উইকেট হওক বা যেনেকৈ বল দি আছে, তেতিয়া দেখিলে গম পায় যে ইমান ইজি উইকেট নহয়।